নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, ষ্টাডি উইথ গৌৰী ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ভূগোল বিষয়টো পঢ়ি আছিলোঁ, সমাজ বিজ্ঞান বিষয়ৰ ভূগোল বিষয়টো। ইতিমধ্যে তোমালোকক মই দুটা পাঠৰ MCQ আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি দিছিলোঁ। আজি মই তোমালোকক পাঠৰ ভিতৰৰ ভাৰতবৰ্ষৰ ভূগোল পাঠটোৰ অৰ্থাৎ তৃতীয় অধ্যায়টোৰ ভিতৰুৱা প্ৰশ্নোত্তৰসমূহ দিম আৰু MCQসমূহ। যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। লগতে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তেতিয়াহ'লে আহা আজি প্ৰশ্নোত্তৰখিনি আলোচনা কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতবৰ্ষ পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত? উত্তৰটো হ'ব উত্তৰ গোলাৰ্ধত। 2 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষ কোনখন মহাদেশত অৱস্থিত? এইটো আমি সকলোৱে নিশ্চয় জানোৱেই যে ভাৰতবৰ্ষ এছিয়া মহাদেশত অৱস্থিত। 3 নম্বৰ, পৃথিৱীৰ বৃহত্তম মহাদেশ কোনখন? পৃথিৱীৰ বৃহত্তম মহাদেশ হৈছে এছিয়া মহাদেশ। 4 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ উত্তৰে কি আছে? অৰ্থাৎ ভাৰতবৰ্ষৰ উত্তৰ সীমাটোত কি আছে? উত্তৰ সুউচ্চ হিমালয় পৰ্বতমালা আৰু চীন দেশ। 5 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ দক্ষিণে কি আছে? অৰ্থাৎ ভাৰতবৰ্ষৰ দক্ষিণ সীমাটোত কি আছে? কি আছে ভাৰতৰ দক্ষিণে চোৱা, ভাৰত মহাসাগৰ আৰু শ্ৰীলংকা। 6 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ পূবে কি আছে? বংগোপসাগৰ আৰু ম্যানমাৰ। 7 নম্বৰ, ভাৰতবৰ্ষৰ পশ্চিমে কি আছে? আৰৱ সাগৰ আৰু পাকিস্তান। 8 নম্বৰ প্ৰশ্ন, ভাৰতৰ সোঁমাজেদি যোৱা ৰেখাডালৰ নাম কি? উত্তৰ কৰ্কটক্ৰান্তি ৰেখা। 9 নম্বৰ প্ৰশ্ন, ভাৰতৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য কিমান? এইটো ভালদৰে মনত ৰাখিবা, অলপ ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো, যে ভাৰতবৰ্ষৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য হৈছে 6100 কিলোমিটাৰ। 10 নম্বৰ প্ৰশ্ন, ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য কিমান? ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য হ'ল 15200 কিলোমিটাৰ। 11 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষ আকাৰত পৃথিৱীৰ দেশসমূহৰ ভিতৰত কিমান স্থানত আছে? অৰ্থাৎ আকাৰৰ ভিত্তিত ভাৰতবৰ্ষ 7ম স্থানত আছে। 8 নম্বৰ প্ৰশ্ন, ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান? ভাৰতবৰ্ষৰ মুঠ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। 13 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ মাটিকালিৰ কিমান শতাংশ ভাৰতে আগুৰি আছে? উত্তৰটো হৈছে 2.4%। 14 নম্বৰ প্ৰশ্ন, লকটক হ্ৰদ কোন ঠাইত অৱস্থিত? উত্তৰ লকটক হ্ৰদ মণিপুৰত অৱস্থিত। চিল্কা হ্ৰদ কোন ঠাইত অৱস্থিত? উৰিষ্যাত। 16 নম্বৰ প্ৰশ্ন, উলাৰ হ্ৰদ কোন ঠাইত অৱস্থিত? কাশ্মীৰ। 17 নম্বৰ প্ৰশ্ন, পুষ্কৰ হ্ৰদ কোন ঠাইত অৱস্থিত? উত্তৰ হ'ব ৰাজপুতনা। 18 নম্বৰ প্ৰশ্ন, কোলাৰ হ্ৰদ কোন ঠাইত অৱস্থিত? তামিলনাডু। 19 নম্বৰ প্ৰশ্ন চোৱা, উত্তৰ ভাৰতৰ দুখন প্ৰধান নদী কি? উত্তৰ ভাৰতৰ যদি দুখন প্ৰধান নদীৰ নাম লিখিবলৈ আহে তেতিয়াহ'লে আমি লিখিম গংগা আৰু ব্ৰহ্মপুত্ৰ। 20 নম্বৰ, দক্ষিণ ভাৰতৰ দুখন প্ৰধান নদীৰ নাম লিখা। দক্ষিণ ভাৰতত কেইবাখনো নদী আছে, তাৰ ভিতৰত দুখন লিখিব দিছে আমাক, নৰ্মদা, মহানদী, তাপ্তি, গোদাবৰী, কেইবাখনো হয়, তোমালোকে যদি দুখন লিখিব যিহেতু আহিছে গতিকে আমি কি লিখিম, নৰ্মদা আৰু মহানদী। তথাপিও তোমালোকে আটাইকেইখন মনত ৰাখিবা, কাৰণ পৰীক্ষাত তেতিয়া যিখন মনত থাকে সেইখনেই লিখিবলৈ সুবিধা হ'ব। তাৰপিছত আহিল 21 নম্বৰ প্ৰশ্ন, ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ কেইটা আৰু কি কি? ভাৰতৰ ভূ-প্ৰাকৃতিক ভাগ 4টা। সেইকেইটা হ'ল 1 নম্বৰ উত্তৰৰ হিমালয় পাৰ্বত্য অঞ্চল, 2 নম্বৰ উত্তৰ ভাৰতৰ সমভূমি অঞ্চল, 3 নম্বৰ দাক্ষিণাত্য মালভূমি অঞ্চল আৰু 4 নম্বৰ উপকূল অঞ্চল। 22 নম্বৰ, হিমালয় পৰ্বতমালা ভাৰতৰ বাহিৰেও আন কোন কোন দেশলৈ বিস্তৃত হৈ আছে? অৰ্থাৎ ভাৰতৰ বাহিৰেও আন কোন দেশত হিমালয় পৰ্বতমালা আছে? নেপাল, ভূটান আৰু চীন, অৰ্থাৎ এই 3খন দেশত, লগতে ভাৰতক লৈ এই 4খন দেশত হিমালয় পৰ্বতমালা অৱস্থিত। 23 নম্বৰ প্ৰশ্ন, নংগ পৰ্বত কোন ঠাইত অৱস্থিত? নংগ পৰ্বত কাশ্মীৰত অৱস্থিত। 24 নম্বৰ প্ৰশ্ন, হিমালয় পৰ্বতমালা কোনটো যুগত সৃষ্টি হৈছিলে? টাৰ্চিয়েৰী যুগত। 25 নম্বৰ প্ৰশ্ন, হিমালয় অঞ্চলৰ পৰা বৈ অহা 3খন প্ৰধান নদী কি? সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ। সিন্ধু নদীৰ 3খন উপনদীৰ নাম শতদ্ৰু, বিপাশা আৰু ৰাবি।
গংগা নদীৰ উৎপত্তিস্থল ক'ত অৰ্থাৎ গংগা ক'ৰ পৰা ওলাইছে গংগোত্ৰী হিমবাহৰ পৰা গংগা নদীৰ তিনিখন উপনদীৰ নাম লিখা যমুনা অলকানন্দা আৰু গোমতী বছৰৰ ২৯ নম্বৰ প্ৰশ্ন ভাৰতত বছৰটোত প্ৰধানকৈ কেইটা ঋতু অনুভূত হয় উত্তৰ হ'ব ৪টা ৩০ নম্বৰ প্ৰশ্ন পৃথিৱীৰ দ্বিতীয় জনবহুল দেশখনৰ নাম কি উত্তৰ হ'ব ভাৰত এইটো তোমালোকে নিশ্চয় জানাই কিন্তু এতিয়া ভাৰত এতিয়া পৃথিৱীৰ প্ৰথম জনবহুল দেশ কিন্তু কিতাপত যিহেতু আমাৰ দ্বিতীয় বুলি আছে গতিকে দ্বিতীয় বুলি আহিলেও আমি ভাৰতেই লিখিব লাগিব ৩১ নম্বৰ প্ৰশ্ন চিৰসেউজীয়া উদ্ভিদ থকা ঠাইত কিমান চেণ্টিমিটাৰ বৰষুণ হয় উত্তৰটো হৈছে ২০০ চেণ্টিমিটাৰ ৩২ নম্বৰ প্ৰশ্ন জনপ্ৰব্ৰজন কেই প্ৰকাৰৰ উত্তৰ ২ প্ৰকাৰৰ ৩৩ নম্বৰ প্ৰশ্ন ১৯৪৭ চনত ভাৰতৰ জনসংখ্যা কিমান আছিলে উত্তৰ হ'ব ৩৫০ নিযুত ৩৪ নম্বৰ প্ৰশ্ন প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিল উত্তৰটো হ'ব ১৯৫১ চনত ৩৫ নম্বৰ প্ৰশ্ন বৰ্তমান ভাৰতবৰ্ষত কেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আছে উত্তৰ ২৯খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে পাঠটোৰ প্ৰশ্নখিনি ইমানতে শেষ হৈছে মই যিখিনি বিচাৰি পাইছোঁ সেইখিনি তোমালোকক দিছোঁ যদি তোমালোকে ইয়াৰ উপৰিও কিছু প্ৰশ্ন উত্তৰ পোৱা তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাবা লগতে তোমালোকে পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়া কাৰণ মাৰ্চ মাহত তোমালোকৰ পৰীক্ষা আহি আছে গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ মই বৰ বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা লগতে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে বেল আইকনটো দবাই দিবা সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ